Good morning friends. আজি আমি গৈ আছো বগ্ৰিবাৰি মহামায়া মন্দিৰত আৰু আমাৰ লগত বহু কেইটা ফ্ৰেন্ডছ আছে। সুৰজ আছে, সুশান্ত আছে, কুকু আছে, পংকজ আছে আৰু তাত যাই আপোনালোকক গোটেই বস্তু ভালদৰে দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম এণ্ডলৈকে চাব। গাইজ আমি লাহে লাহে আহি পাই গ'লোঁ মহামায়া মন্দিৰৰ গেট। এইটো হৈছে মেইন গেট। ইয়াৰ পৰা আৰু অলপ গ'লেই মহামায়া মন্দিৰ পাই যাম। গাইজ এতিয়া আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু ইয়াৰ পৰা পূজা দিয়াৰ কাৰণে বস্তুবিলাক লৈ ল'লোঁ, প্ৰদীপ লৈ ল'লোঁ আৰু আমাৰ লগত সুৰজ আছে, পংকজ আছে। ইয়াতে চাওক, এতিয়া আমি ল'ম। আপোনালোকে যদি ইয়াত আহে এইটো দোকানত আহিব, একদম কম দামত পাই যাব। না কাকা, একদম কম দামে পাওয়া যাবে না এই জায়গায়, একদম কম দামে। যে কাকার দোকান, কাকার নামটা কি ছিল কাকা? ধীরেন কাকার দোকানে আসবেন, একদম কম দামে পাওয়া যাবেন। আপোনালোকে ইয়াত আহিব, একদম মানে 5 টকাত প্ৰদীপ পাই যাব আৰু ইয়াতে সন্দেশ, ধূপকাঠি সব আছে, ফুল মালা বহুত বস্তু পাই যাব। গাইজ এতিয়া আমি ফাইনেলি আহি পালোঁ মন্দিৰত আৰু এতিয়া আমি ওপৰত উঠি আছোঁ। পূজাৰ বস্তুবিলাক লৈ লোৱা হৈছে। এতিয়া আমি গৈ আছোঁ ওপৰত। এটা সুন্দৰ গেট পালোঁ আৰু লগতে এটা গণেশ মন্দিৰ আছে। চাওক, ধুনীয়া গণেশ বাবাৰ এটা মূৰ্তি। এতিয়া আমি সব বন্ধু মিলা চাকি জ্বলাই আছোঁ। চাকি জ্বলোৱা হৈ গ'লে মন্দিৰৰ ভিতৰলৈ যাম। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাবৰ কাৰণে লাইন দি আছোঁ। গাইজ মন্দিৰত আহিলে সাৱধানে থাকিব, বান্দৰ চাৰিওফালে ভৰ্তি আৰু বান্দৰৰ পৰা সাৱধানে থাকিব আপুনি। চাওক এই যে গৈ আছে, কি ক'ব আৰু। আমাৰ চবৰে দিয়া হৈ গ'ল। এতিয়া আমি অলপ চাৰিওফালে ফুৰিম। গাইজ আমি এতিয়া পাহাৰৰ ওপৰত উঠিবলৈ গৈ আছোঁ আৰু ইয়াতে ডাঙৰ এটা গছ আছে আৰু গছত বহুতে নিজৰ মনৰ কামনা কৰি তাত কাপোৰ বান্ধে। বহুতো কামনা পূৰ্ণ হয় বুলি আগৰ পৰা চলি আহিছে। তো চাওক, বহুতো বান্ধিছে গছত। আৰু আমাৰ ফ্ৰেণ্ডছ ইয়াতে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমি বহুত ভাল লাগি আছে। এতিয়া আমি এনজয় কৰি আছোঁ। আমি যাবলৈ ওপৰত যাম, আমি ওলাইতে ওপৰত যাওঁ। হয় নাই, এতিয়া পাহাৰত গৈ আছোঁ। এতিয়া ইয়াতে টাইলছৰ চিৰি বনাই দিছে, আগত এনেকুৱা নাছিল। এতিয়া বহুত ভাল বনাই দিছে। চাওক, ওপৰলৈ আহি গ'লোঁ আৰু ইয়াতে এটা ধুনীয়া বজৰংবলীৰ মূৰ্তি আছে, দেখুৱাই আছোঁ আপোনালোকক। জয় বজৰংবলী, জয় শ্ৰীৰাম। পাহাৰটো বেছি ওখ নহয়, আপোনালোকে সকলো আহিলে ইয়াত পাহাৰত উঠিব পাৰিব। বেছি কষ্ট নহয় উঠিবলৈ। আৰু পাহাৰৰ ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ দোকান পাব। ইয়াতে প্ৰসাদৰ দোকান পাব, চাকি পাব আৰু বিভিন্ন ধৰণৰ ফটো পাব আৰু এই পুতুল চুতুল পাব। আৰু ফাইনেলি আহি গ'লোঁ পাহাৰৰ ওপৰত আৰু ইয়াৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে পাহাৰৰ ওপৰত আহিলে এটা ধুনীয়া মন্দিৰ দেখা পাব একদম ওপৰত, আৰু ইফালে এটা মন্দিৰ আছে, তাতে গৈ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মন্দিৰটো চাওক আপোনালোকে। আৰু ইয়াতে আৰু এটা শিৱ মন্দিৰ আছে আৰু ভিতৰত যাই আছোঁ। এইটো আণ্ডাৰগ্ৰাউণ্ডৰ হয়, তলত মন্দিৰটো। আমি শিৱ মন্দিৰত আহি পাই গ'লোঁ আৰু একদম আণ্ডাৰগ্ৰাউণ্ডত হয়। চাওক আপোনালোকে ওপৰৰ পৰা দেখুৱাই আছোঁ। ইয়াতে নমাৰ ব্যৱস্থা আছে, চিৰি আছে ইয়াতে। চাওক, এতিয়া
আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি স্নান ঘাটলৈ যাবলৈ ওলাইছোঁ আৰু তাত বহুত ধুনীয়া ধুনীয়া বস্তু আছে চিমেণ্ট বালিৰে বনোৱা আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম গাইছ ইয়াতে যিমানখিনি বস্তু আছিল আপোনালোকক গোটেই বস্তু দেখুৱালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিব যদি ভাল লাগিছে